চাহ অকনকে বনাবলৈ একো এটা নাই। বস্তু চব শেষেই হ'ল। অ' মা। মা কি হ'ল? চাহ একাপ দিয়া, মোক টিউচনলৈ যাবলৈ লৈছো। ল'ৰা-ছোৱালী আকৌ ৰখি থাকিব নহ'লে। চাহ খাবলৈ আজি বিস্কুটো নাই আৰু চেনি চাহপাতো নাইয়ে। অ', মোৰ আকৌ পইচা কেইটা পাবলৈ হোৱাই নাই নহয়। তাকে হেপাই বৰ চিন্তা হ'ল আৰু। ময়ো সেই চাহ অকনকে বনাব লৈছিলো একো বস্তু নাই। হ'ব দিয়া তেনেহ'লে। তাতে দি গ'লে এনেও চাহ পামেই নহয়। অ', হ'ব দিয়া। কিনো কৰিম ছোৱালীজনী ভালকে খুৱাবও নোৱাৰো। পিন্ধাবও নোৱাৰো, এসাঁজৰ ভাত খাবলৈও 10 বাৰ চিন্তা কৰিবলগীয়া হ'ব। এতিয়া খালি মুখে যাবলগীয়া হৈছে। সঁচাকৈ দেই বৰ মানে অশান্তি লাগিছে আৰু। অ' মা কি হ'ল? পৰীক্ষা ফিজ দৰকাৰ হৈছিলে নহয়। 100 টকাকে তুলিছে স্কুলত, চবেই দিলে মইহে নাই দিয়া। কেতিয়া দিবা? 100 টকাকে? অ', এতিয়া দেখোন পইচাই নাইকিয়া। মই পইচা নাইকিয়াই থাকা তুমি। ঘৰত খাবলৈকে একো নাইকিয়া, স্কুলৰ ফিজ কেনেকে দিওঁ বাৰু? হ'ব দে, ক'ৰ পৰা দিম এতিয়া চবেই দিলে পইচা। চিন্তা নকৰিবা, বাৰকে ক'ব লাগিব টিউচনৰ যদি পইচা পাই টিউচন কৰি তাৰ পৰাই 100 টকা এটা দিব লাগিব। কেতিয়াকে দিব লাগিব? এইকেইদিনতে দিবই লাগে, চবেই দিলে। তই আগতে ক'ব পাৰ, তই আকৌ এতিয়াহে কৈছ। ঠিক আছে তুমি দিবা পালে দেই। অ', হ'ব। বহিছে, মা ভিতৰৰ পৰা নাই নহা। অ', কিবা কৰি আছে চাগে? ৰ'ব মাতিছো মই। অ' মা, কি হ'ল? আহিলো। ইমান গৰম উঠিছে নহয়, বৰষুণে দিব নেকি বতৰটো দেখোন বৰ বেয়া কৰিছে। সেইটোৱেতো। ভাত বনালা নেকি? ভাত বনোৱাই নাই। কিয়? ভাত বনোৱা নাই, বস্তু নাই একো। বস্তু নাই? মোৰ যে একদম ভোক লাগিছে গম পোৱা নে? অ', গম পাইছো, কিবা এটাকে বিচাৰি চাব লাগিব ৰ, নৰসিংহকে বনাও নেকি আলু সতি দি পিনি। ভাবিছিলো আজি চাগে তাত চাহ একাপ পাম। সঁচাকে নিজৰ ঘৰত নহ'লে যে ক'তো লোকৰ চাহ ঘৰতো একাপো নাপায়। সঁচাকে দেই মোৰ মই যে কিবা মূৰ এটা চুৰ আনোগে ৰ। টিং টিঙাইছে একদম চাহ আৰু পইচা কেইটাও দিয়া নাই নহয়। ইফালে ভনীয়েকো স্কুলৰ ফিজ দিব লাগে 100 টকা পইচা বোলে, পৰীক্ষা ফিজ লাগে। ক'ৰ পৰা দিও জানো এতিয়া, অৰুণোদয়টো সোমোৱা হ'লেও কিবা এটা, মই ভাবিছিলো তোকে কম বুলি কিবা এটা পাও এইবাৰ টিউচনৰ পৰা। তেওঁলোকৰো হেনো বোলে দৰমহা হোৱাই নাইকিয়া, সেইকাৰণে পইচাবোৰ দিয়া নাইকিয়া। হ'ব দে উপায়তো নাই। এওঁ আহিছে মাত এষাৰ মাৰি থৈ অ', আহোগৈ তেওঁ দেই। মোক কৈছিলে বোলে মাৰ গৈ ভিতৰত লাগিয়ে ধৰিলেগে বোলে। অ', কাম কৰি আছো ভিতৰত মই। অ', যোৱা কথা পাতাগে। বেয়া চেয়া নাপাবি আৰু দেই। মই সেই ভিতৰতে কাম কৰি আছো যে, সেইকাৰণে আহিবই পৰা নাই এতিয়া, ঘৰত একো এটা বস্তু নাই খাবলৈ। মই আমাৰ ঘৰতে চাউল আছিলে, এই লোকৰ ঘৰহে বিচাৰিবও বেয়া লাগে নহয়। ৰাতিপুৱা চাহ অকনো খোৱা নাই, ছোৱালীজনী দিয়া নাই, এজনী স্কুলৰ ফিজ লাগে, অৰুণোদয়টো কাটি থৈ বৰ দিগদাৰ হৈছে। এতিয়া লাইটৰ বিল কিনো কৰো আৰু এদিন যেনিবাকে তোমাৰ ঘৰৰ পৰাই সুধি খালো, আকৌ সেইদিনাখননো ক'ত পাম, সদায়তো লোকক বিচাৰি থাকিব নোৱাৰো। থকা দিনাখন বা সহায় কৰিম, নথকা দিনাখন নাই তুমি বেয়া নাপাবা। বেয়া নাপাও কেলেনো বেয়া পাম, মই নোসোধাকে যে তুমি কৈছা সেয়াই বহুত। তেনেহ'লে ব'লা চাউল কেইটামান লৈ আহোগে, ভাতকেইটা পাতি দিওঁ, সিহঁতৰো ভোক লাগিছে নহয়। অ', ব'লা তুমি। কি চিন্তা কৰি আছ? টকা পইচা কথাকে চিন্তা কৰি আছো। ইমান অসুবিধা হৈছে। মোৰ স্কুলৰ পৰীক্ষা ফিজ দিব লাগে। মাক ক'লো মায়ে নাই বুলিয়ে কৈছে, এতিয়া কি কৰে জানো চবেই দিলে মইহে দিয়া নাই ফিজ। মায়েনো ক'ৰ পৰা দিব। তেওঁকো দুখ দি লাভ নাই নহয়। আৰু ময়ো টিউচন কৰিছো, সিহঁতে পইচা পোৱাই নাই। মানুহবোৰে অকল টিউচনটোহে লগত দিয়ে, পইচা কথা সুধিলে দিম নহয় কৈ থাকে। বেছিকেও সুধিব নোৱাৰো নহয়, বেয়াকে কৈ দিব। আৰু বেছিকে সুধি থাকিলে কৈ দিব ন' টিউচন ল'ব নালাগে যা বুলি। সেইকাৰণে তাকে ভাবিয়ে আছো। সুদা ভাতখিনি খাই খাই আমনি লাগিছে আৰু, খাবলৈ একো এটা নাই ঘৰখনত। কি কৰিবি তাকে যে খাবলৈ পাইছ। বহুত দিন মাংস খোৱা নাই, মাংস অকণে খাবলৈ মন গৈছে, বতৰটো ঠাণ্ডা আজি। মাংস খাবলৈ মন যোৱা নাই।
কিন্তু কি কৰিবি আমাৰ যে পইচাই নেকি লগৰ বিলাকৰ ভাল আৰু ইমান এনেকে খাবলৈ পায় পিন্ধিব পায় ফুৰিব যাবলৈও পায় যি বিচাৰে তাকে পায় মইহে একো এটা নাপাওঁ আমি দুখীয়া হৈ জন্ম ল'লো এয়া তাৰে ফল আমিতো তাকে খাবলৈ পাইছো দেচোন কিছুমান তাকে খাবলৈ মিলিব তথাপিতো তেওঁলোকৰ দুখেই নাই তথাপিও আমাৰ দেখোন দুখেই হ'ব দে কোনোবা দিনাখন মই পইচা পালে মাংস আনি খুৱাম তই ভালকে পঢ়া শুনা কৰ গম পাইছনে টিভি এটাও নাই ঘৰত চাবলে লোকৰ ঘৰত টিভি চাব গ'লে কেনেকে কথা শুনাই তইনো যাৱ কেলে চাবলে তই ঘৰতে থাকিবি মাইকো কাম এটা পূজাত সহায় কৰি দিবি আকৌ কলৈনো যাওগে আৰু তই ইয়াতে বহি আছ মা কাম এটা বিচাৰি গৈছিলো কি কামনো বিচাৰি গৈছিলা কাম আগত কাম এটা কৰিব কাৰণে তাকে কাম এটা বিচাৰি যাওঁচোন বোলো এতিয়া মানুহ দৰকাৰ নাই বোলে দুজনী কাম কৰা মানুহ আছেই ঘৰখন চলিব ইমান দিগদাৰ আছে দেখিছ ন তাকেইতো ময়ো ভাবিছো ভনীয়ে কলৈ গ'ল তাই ওলাই যাওঁ বোলে ঘৰত কিমান থাকিম বোলে ভালে কৰিছে দে ইমান ঘৰত থাকিনো কি কৰিব একো কাম বন নাই অকল চিন্তা বাহিৰে ঘৰতো সোমাই থাকিলে একো নাপায় তইও ইমান চিন্তা কৰি নাথাকিবি হ'ব দে যি হৈছে হওক আৰু সেই মানুহক বেছিকে প্ৰেছাৰ দি পইচাও খুজিব নোৱাৰি নহয় গম পোৱা নাই কাইলে কৈ দিব পইচা নিদো যা নেলাগে যা সেই বুলি কৈ দিব কি কৰিম বাৰু সেইকাৰণে সেই অৰুণোদয়টো নোপোৱাকেও বহুত দিগদাৰ হৈছে আৰু অৰুণোদয়টো পোৱা হলে একোৱে নাইকিয়া ঘৰখন ভালকে চলিলেহেঁতেন এতিয়া অৰুণোদয়টো নাপায়হে আমি তিনিটা মানুহে খাওঁতেনো কিমান লাগে তইও টিউচনৰ পৰা কিবা এটা পাৱই হ'লেও তহঁতৰ কিজনীলৈও বেয়াই লাগে আজি ইমান দিন হ'ল মাছ মাংস অকনো খাব পৰা নাই সুদা ভাত খাওঁতে দিন গৈছে মোৰ বাৰু এইবিলাকত লোভ নাই আজি তাইহে কৈছিলে বোলে মাংস অকনো খাবলৈ নোপোৱা হলো বুলি তাকে মই ভাবি আছো মনতে তহঁতৰ কিজনীলৈ বেয়াই লাগে মই বাৰু সুদা ভাত খাই খাই অভ্যাস হ'লেই তহঁতৰ কিজনীনো কিমান খাবি মোৰো অভ্যাসেই হ'ল আৰু বেলেগ ল'ৰা ছোৱালীৰ নিচিনাকেতো ভালকে এসাঁজ খাবও নাপাৱ পিন্ধিবও নাপাৱ বিচৰা ধৰণে একো বস্তু এটাও দিব নোৱাৰো হ'বচোন দিয়া কিবা এটা নহয় কিবা এটা হ'ব নহয় কোনোবা ফালৰ পৰা তুমি এনেই চিন্তা কৰি থাকা বিয়ালৈ নামতা নি আমাক নামতা নহয় তই ক'ত গৈছিলি বহ ইয়াতে মই বিয়ালৈ মাতিছে যাওঁ ওলাওগে চব গৈছে বিয়ালৈ নাই মতা বহ ইয়াতে খুৰীহঁতৰ লগতে যাওঁ নি মই কেলে যাবি লোকৰ ঘৰত নমতা বিয়ালৈ ন কি নহব নগলে নমতা মানুহৰ ঘৰ বিয়ালৈ যাব নালাগে কেলে নামাতিলেনো বিয়ালে সেয়াই দুখীয়া হলে মানুহ কোনেও গুৰুত্ব নিদিয়ে দেখিছ নহয় ভালকে পঢ়ি পিনি কিবা এটা কৰিব চেষ্টা কৰ তেহেঁতিও গম পাই যে আমাৰ কাপোৰ কানি নাই জানোচা আমি এইবিলাক কাপোৰ কানি বিয়া খাবলৈ যাম প্ৰেজেন্টটো দিবলৈ আমাৰ একো নাই ধনী মানুহে ডাঙৰ প্ৰেজেন্ট দিব ভাল প্ৰেজেন্ট দিব আমি দুখীয়া মানুহ কি দিম সেইকাৰণে ভালকে পঢ় গম পাইছা নাই কলৈকে মানুহৰ ঘৰকে ঘূৰি ফুৰিব নালাগে যা ভিতৰলৈ যা অকণ ফুৰিবলৈ যা এইকনো কি কবি তাই গাত কথা এতিয়ালৈকে পৰাই নাই দেখিছই নহয় তোকে কওঁ কষ্ট কৰি যা এইবোৰ যতে ইণ্টাৰভিউ দিছ যেতিয়া কেতিয়াবা দিবি পাৰিলে দিবি নোৱাৰিলে নাই আৰু কিনো কৰিবি উপায়তো নাই পইচাও লাগিব ইমান দূৰত পৰে নহয় আকৌ কষ্টৰ ফল সদায় মিঠা কষ্ট কৰি যা কিন্তু তেহেঁতিতো আমাক মানে নিজৰ বুলি নিজৰ হয় ন আমাক যে বিয়ালে নামাতিলে যে আমাক ইমান বেয়া পায় নে বেয়া পাই নাপায় নাজানো দুখীয়া মানুহ আৰু কিনো গুৰুত্ব দিব ঘৰতো এয়াহে অৱস্থা তাকে চৰকাৰে যদি ঘৰটো নিদিলেহেঁতেন আমাৰ থাকিবও জেগা নোহোৱা হলহেঁতেন আগতো ভগা চিগা পানী পৰা ঘৰতে থাকিয়ে দিন গ'ল এতিয়া চৰকাৰে দিলে কাৰণে এইকণকে আছো আৰু নিতিদি নিমেলি সোমাই ভিতৰতে সেইকাৰণে চাগে আমাক বিয়ালৈ মাতিবলৈ লাজ পালে চাগে ভালে হ'ল দে নেমাতিলে বিয়ালৈ মতা হলেনো প্ৰেজেন্ট কি দিলেহেঁতেন ঘৰতে খাবলৈ হ'লেও নিজৰ বুলি কথা এষাৰ ক'ব পাৰিলেহেঁতেন ন সেয়াই মাতিলে বোলে ৰুনৰো যাবা নামাতিলে ভোজলও নাযাবা বাদ দে নেমাতিলে কিন্তু নাযাওঁ এনেকে আকৌ কাম বন কৰা বোলে কি দেখিবা সেয়াই ইমান কাম তেলিয়াই কৰাবোৰ কোনো তেলিয়াই নকৰে মাতে দুখীয়া মানুহ কেইঘৰহে যায় ধনী মানুহবোৰ নাহে নহয় কামৰ ক্ষেত্ৰত চবকে লাগে কাম নকৰিলে কোনেনো কৰিব আমিয়ে কৰি দিব পাৰিব আমাক যেনেকে ক'ব পাৰিব বেলেগক ক'ব পাৰিব নাই কাম কৰিবলৈ তোক দুখীয়া ঘৰৰ কাৰণে ইটোও কৰ সিটোও কৰ ক'ব পাৰে ধনী মানুহৰ ছোৱালীজনী কাম কৰিব নোৱাৰে নহয় নে কাপোৰ ধুই দিব নে বাচন ধুই দিব নখ ভাগিব কাঁহী ধুবও নাজানে বস্তু বনাবও নাজানে আমাকে সেইবোৰ কামত লগাব পাৰিব যিটো যোগ্য তাকে মাতে আৰু দেই মন বেয়া হ'ব নকৰিবি ব'লা ভিতৰলে ভগৱানৰ